हेलो प्रिय नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मोर नाम मौसम। আজি আমি এনে এখন পতাকাৰ কথা পাতিম যোনখন পতাকা বহু বাইক আৰু কাৰত দেখিছে। যদি লাডাখৰ ধৰ্মশালা বা নেপাললৈ গৈছে ঘৰ বা মন্দিৰৰ ছাতত দেখিছে এখন পতাকা। এখন পতাকা বাইকৰ হেণ্ডেলত লগোৱা হয় কাৰণ বাইক চলোৱাজনক ভৰসা দিয়ে। এখন পতাকাখনত লাগি অহা বতাহে পজিটিভ এনাৰ্জি আৰু আশীৰ্বাদ লৈ আহে যিটোৱে নিজক ৰক্ষা কৰে। হয় বন্ধুসকল, আজি আমি তিব্বতীয়ান পতাকাৰ কথা পাতিম যিটোৰ প্ৰতীক ধৰ্মৰ শক্তিশালী মন্ত্ৰ। এইখন পতাকাত এটা ভাল বস্তু বুলি মনা যায়। পতাকাখনত পৰ্তুগীজ ভাষাত এটা মন্ত্ৰ লিখা থাকে। সেই মন্ত্ৰটো হৈছে ওম মণি পদ্মে হম। পতাকাখনত 5টা ৰং থাকে। এই 5টা ৰঙৰ অৰ্থ থাকে। ৰঙা ৰঙৰ অৰ্থ হৈছে জুই, সেউজীয়া ৰঙৰ অৰ্থ হৈছে পানী, হালধীয়া ৰঙৰ অৰ্থ হৈছে পৃথিৱী, বগা ৰঙৰ অৰ্থ হৈছে বতাহ আৰু নীলা ৰঙৰ অৰ্থ হৈছে আকাশ। এই 5টা ৰঙৰ 5টা দিশো বুজায়। বলক এতিয়া আমি কথা পাতিম এইখন পতাকাৰ লগত জড়িত কিছুমান কথা। এইখন পতাকা সদায় ঔষধ ঠাইত লগাই যাতে বতাহত উৰে। এইখন পতাকা মাটিত ৰখাটো অশুভ মনা যায়। এইখন পতাকাত নতুন চাইনিজ বছৰত লগাব লাগে। যদি এইখন পতাকা পুৰণা হৈ ৰং গুচি যায় এইটো মনা হয় যে লিখা থকা প্ৰাৰ্থনা ঈশ্বৰৰ ওচৰলৈ যায়। এনেকুৱা হ'লে আপুনি পুণ্য কাম কৰিছে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি লওক।